আজি আমি কোনো পক্ষেই বিফল হলে নহব। ঠিক কৈছা বন্ধু, আজি আমি সফল হবই লাগিব। চোৱা বন্ধু, ওচৰৰ পৰা বেগত পৰা অতি সোনকালে তোমাৰ ধনু তুলি লৈ তাক বিদ্ধ কৰা। ৰবা বন্ধু, মই লক্ষ্য ভেদ কৰো। এতিয়া বেলিও লখিয়ালে আমিও যাওঁ খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লা বন্ধু। ব্যৱস্থা কৰিম আৰু সেই যিজন পুৰুষে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব তেওঁ ভাবি আমাৰ অৰ্পণ কৰা হ'ব। আমি স্বয়ংবৰ যিজনে সৰ্বিদ্ধ কৰিব পাৰিব তেওঁ ভাবি মোৰ কন্যাৰ হাত কৰিব। এতিয়া আপোনালোকৰ কৌশলসমূহ প্ৰদৰ্শন কৰিবলৈ
লাগিব আৰু প্ৰভু আপোনাৰ যদি একো আপত্তি নাই মই এই স্বয়ম্বৰ কাৰ্যসূচীত অংশ ল'ব বিচাৰিম নিশ্চয় কথা দিছো মহাৰাজ কিবা যদি আহে বিপদে চুতীয়া সাম্ৰাজ্যত তাক মই হেৰা লগে কৰিম নিৰ্মূল Raja
চুতীয়া সাম্ৰাজ্যত হৃদয় নামেৰে এটা গৰখীয়া ল'ৰা বীৰ নাৰায়ণে নিজ কন্যাক বিয়া দি চুতীয়া সাম্ৰাজ্যৰ ৰজা পাতিছে। ঠিকেই শুনিছে স্বৰ্গদেউ। মই ভাবো এই সুযোগতে আমি চুতীয়া ৰাজ্য আক্ৰমণ কৰি আহোম সাম্ৰাজ্যৰ পৰিসৰ বহল কৰি তুলিব পাৰো। নিধিপদৰ কোনো ৰাজনৈতিক অভিজ্ঞতা নাই, গতিকে স্বৰ্গদেউ এয়াই আমাৰ বাবে উত্তম সুযোগ। অতি শীঘ্ৰেই আমি কাৰণত প্ৰস্তুত কৰি কালিলৈ প্ৰভাততে চুতীয়া সাম্ৰাজ্য আক্ৰমণ কৰি সেনাপতি স্বৰ্গদেউ সকলোকে ৰজাৰ বাবে প্ৰস্তুত কৰক। নিশ্চয় স্বৰ্গদেউ। সেনাপতি শুনিবলৈ পাইছো আহোম সেনা আমাৰ ৰাজ্য আক্ৰমণৰ আহিব ধৰিছে। এই শুনিছে মহাৰাজ, আমিও যুদ্ধৰ প্ৰস্তুতি চলাব হ'ল। যিহেতু আহোম সেনা অতি শক্তিশালী, তেওঁলোকৰ পৰাজয় ইমান সহজ নহ'ব মহাৰাজ। সহজ নহব, কিন্তু অসম্ভৱ নহয় সেনাপতি। সকলোকে নিজ মাতৃভূমি ৰক্ষাৰ হেতু উলিয়াই অনাৰ ব্যৱস্থা কৰা। প্ৰয়োজনত নিজ প্ৰাণদান দি হলেও চুতীয়া ৰাজ্যৰ মান আমি কেতিয়াও কমিবলৈ নিদিওঁ। জয় চুতীয়া সাম্ৰাজ্য, জয়! এইবাৰ জগতে দেখিব চুতীয়া ৰজা নীতি পালন বীৰত্ব কিবা। ৰাজনৈতিক অভিজ্ঞতা নাথাকিব পাৰে, কিন্তু প্ৰয়োজনত এই মাতৃভূমিৰ কাৰণে প্ৰাণ দিব পৰা সাহস মোৰ আছে। স্বৰ্গদেউ যুদ্ধৰ বাবে সাজব। ঠিকে আছে, সন্মুখ সমৰত তাৰ কিমান পৰাক্ৰম এতিয়াই দেখা যাব।
কুবেৰ প্ৰদত্ত সম্পত্তিৰ সৈতে আত্মসমৰ্পণ কৰা। কুবেৰ প্ৰদত্ত সম্পত্তি? কুবেৰ প্ৰদত্ত সম্পত্তিৰ কথা আহিল ক'ৰ পৰা? কোন হে অধৰ্মী? কাৰ আজ্ঞাৰে? এনে সন্ধিৰ প্ৰস্তাৱ মই কেতিয়াও গ্ৰহণ নকৰোঁ। এই সম্পত্তিৰ কাৰণে সদায় যুঁজি আহিছোঁ আৰু সদায় যুঁজি যাম। বাঘৰ আগত পৰা ছাগল বুলি ভাবি ভুল নকৰিবি। প্ৰত্যেকজনী চুতীয়া বামুণীয়ে একোটা জুই ফিৰিঙতি। তহঁতৰ দৰে গৰ্বৰ মানুহে নাৰীৰ মৰ্যাদা কি বুজিবি? এই চুতীয়া নাৰী সাধনীয়ে সকলো ওচৰত আত্মসমৰ্পণ কৰাতকৈ ঈশ্বৰবিধ কৰিছে। সঁচাই সঁচাই এয়াই জাতি, এয়াই চুতীয়া সাম্ৰাজ্যৰ স্বাভিমানী মহিলা। সঁচাই সাধনী, তোমাৰ নাম অসমৰ স্বৰ্ণীল ইতিহাসত চিৰদিনৰ বাবে জিলিকি ৰ'ব।